নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৰ বি ব্লগছ। মই ৰখৰাজ ভূঞা আৰু আজি হৈছে আপোনাৰ 8 মাৰ্চ। মই বৰ্তমান আছোঁ কামাখ্যা ষ্টেচনত। মই ট্ৰেভেল কৰি আছোঁ আপোনাৰ নিউ দিল্লীলৈ, ফ্ৰম কামাখ্যা নিউ দিল্লী। আপোনাৰ পিছফালে এখন মোৰ ট্ৰেইনখন হয়, নৰ্থ ইষ্ট এক্সপ্ৰেছ, আৰু এইটো মোৰ ডবাটো B2। চ' গৈ আছোঁ, কাইলৈ পামগৈ। থাকিম দুদিনমান, থাকি মেলি মই গুচি আহিম। চ' ট্ৰেভেলিং কৰি যাওঁ, আপোনালোকে চাই গৈ থাকিব, মই দেখুৱাই গৈ থাকিম। চ' কিপ ৱাচিং। এই ট্ৰেইন লাগিছে এতিয়া, জাষ্ট নাও। হেল্ল' গাইজ, চিটত উঠি ল'লোঁ এতিয়া। এচি চেচি চলোৱা নাই, কাৰণ বিকজ ডেট জাষ্ট ট্ৰেইনখন লগাইছেহে মই ষ্টেচন, আৰু উঠি লৈছোঁ। বস্তুবিলাক ইঞ্জিনটো লগোৱা নাই কাৰণে টেকনিকেল ষ্টাফ কিবা হৈ আছে। চ' আৰু ইয়াত নিশাৰ খানাখিনি লৈ লৈছোঁ। চ' এতিয়া গৰম, ইয়াত গৰম আহিলে আৰু গেলা গৰম। চ' জাৰ্ণি আৰম্ভ হ'ব, দেখুৱাই আছোঁ। 12টা চলিছে, যাম। ষ্টেডিয়াম বহুত দিনৰ মূৰত আজি ট্ৰেভেল কৰি আছোঁ দিল্লীলৈ। সেই কৰিলি 1 year or 2 years গেপৰ মাজত দেখাই দিম। চ' এতিয়া মই পালোঁ, জানো ক'ত ৰখাই ৰাখিছে, এইটো মোৰ ছিগনেল পোৱা নাই। চ' আমি এতিয়া টিহু পাৰ কৰি আহিছোঁ, ৰঙীয়া টিহু, এতিয়া বৰপেটা। ছিগনেল হৈ গ'ল, দেখাইছোঁ। এইটো গাজিয়াবাদ ৱেব 7 লোকো, ইলেক্ট্ৰিক লোকো লগাই দিছে। চ' ইউ কেন চি দ্য ছিগনেল ইজ গ্ৰীণ। ডাক ভাৰিছোঁ লাহে গৰমে পূৰা ফালি দিছে একদম। এচি নহ'লে একদম কি অৱস্থা হ'লে নাজানো। দিল্লীত বা কি হৈ আছে, গড নোজ। চ' লেটছ কণ্টিনিউ আৱাৰ জাৰ্ণি। নেক্সট আপকামিং ষ্টেচন আছে বঙাইগাঁও, নলবাৰীত বৰপেটাত ৰখিব আছে বঙাইগাঁও। See you there. বৰ্তমান আহি পালোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন। এতিয়া গাড়ী বিফৰ টাইম সোমাইছে, 3:15, 3:40 অহা কথা আছিলে। চ' ইলেক্ট্ৰিক ইঞ্জিন বেয়া দবাইছে, লৰাই চলাইছে। চ' উই আৰ নিউ বঙাইগাঁও ফেমাছ ফৰ অইল প্ৰডাকশ্যন আৰু কিবা কিবি আছে, ৰিফাইনাৰী আছে নিউ বঙাইগাঁও। চ' আগত ক'ত পাওঁ দেখুৱাই গৈ থাকিম। নিউ জলপাইগুৰি দাদা অহা কথা আছে মোক লগ কৰিবলৈ, জানো আহেনে নাহে, এতিয়া ঠিক হোৱা নাই, জনাব আপোনাক। বাই। নিউ বঙাইগাঁও ষ্টেচনটো এনেকুৱা এটা ষ্টেচন য'ত এটা প্লেটফৰ্ম, ইয়াতে মানে পাৰ্ট অফ প্লেটফৰ্ম ট্ৰেইনৰ ওপৰত মানে কনষ্ট্ৰাক্ট কৰা হৈছে। চ' আৰু এটা প্লেটফৰ্মটো অকণ ঘূৰণীয়া। চ' যদি দেখাব পাৰোঁ দেখুৱাম। কি কৈছে এইখন দেখিছে, ধুনীয়া ব্ৰিজ নম্বৰ 312A লিখা আছে। ইয়াতে মানে আপোনাৰ ব্ৰিজ এখন আছে, এই ব্ৰিজখনৰ লোকেশ্যনটো দিয়া হৈছে। অফিচিয়েলি ইন ৱেষ্ট বেংগল। আমি এতিয়া শ্ৰীৰামপুৰ বৰ্ডাৰ পাৰ কৰি আহিলোঁ। চ' আমি এতিয়া ৱেষ্ট বেংগল পাইছোঁ। অকলে আহি আছোঁ, কিনো কৰিম, অকলে। চ' গৈ আছোঁ আৰু। চ' NGPত মই ভিডিঅ'টো ইভিনিং টি এট লাষ্ট উই হেভ ৰিচ নিউ বানেশ্বৰ। Train is crossing presently New Banesar. We'll be reaching New Jalpaiguri near about 7 or 7:30, something like that. So, solo traveling, solo vlogging.
বৰ্তমান আমি নিউ কোচবিহাৰত এইটো টেকনিকেল হল্ট হয় ইয়াতে আপোনাৰ পাইলট চেঞ্জ হয় ট্ৰেইনৰ লোক' পাইলট আৰু এছিষ্টেণ্ট লোক' পাইলট দুজনে সলনি হয় চ' ইয়াৰ পৰাই NJP কিপ ৱাচিং এটা পালোঁ আপোনাৰ নিউ জলপাইগুৰি NJP একদম কাৰেক্ট টাইমত পাইছে ট্ৰেইন লেট নহয় চ' এতিয়া আৰু ভিডিঅ' নকৰোঁ মই এটা কিছুমান ষ্টেচন স্কিপ কৰিম যেনেকৈ ধৰক দেখাম বুলি ভাবিছিলোঁ কিন্তু কিষাণগঞ্জ আছে কিবা কিবি আছে পাৰ হৈ যাব এইবিলাক মই নেদেখাওঁ এতিয়া চ' চি ইউ টুমৰ' আৰ্লি ইন দ্য মৰ্ণিং ক'ত পাওঁ মই চব নাজানো ক'ত পাম আৰু চ' চাই থাকিব লগ পাই গৈ থাকিম বাই গুড নাইট